গাইজ ফাইনেলি মানে গাঁত খাওঁতে 10-20 কেজিমান এটা মাছ পাই গ'লোঁ দেখিছোঁ নি আছোঁ গাইজ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু যিহেতু আজি এটা মানে বৰ পবিত্ৰ দিন আৰু পবিত্ৰ দিন মানে কি আৰু যিহেতু আজি মহালয়া আৰু সেয়েহে ভাবিছোঁ ব্লগটো আজি আৰম্ভ কৰোঁ মানে কেনেকৈ আমাৰ ইয়াত মানে নীতি নিয়মবোৰ কৰা হয় আৰু মানে মহালয়া যিহেতু নদীত গৈ সেইবোৰ অলপ মানে দেখাম বুলি ভাবিছোঁ আৰু আপোনালোকক আৰু যিহেতু আজি মহাত্মা গান্ধীজীৰ জন্মদিনো 2 অক্টোবৰ সেয়েহে মহাত্মা গান্ধী য'তে আছে তেওঁৰ আত্মাৰ মানে চিৰশান্তি লাভ কৰাওঁ তাৰে বলক আজি সোনকালে ভিডিঅ'টো মানে আমি আৰম্ভ কৰোঁ যেতিয়া প্ৰথমতে ওলালোঁ মানে যিহেতু মহালয়া বুলি গাখীৰ আনিবলৈ সেই গাখীৰ লাগে সেই গাখীৰখিনি লৈ আহি কিনে দেখাই চাই এইপিনে পূজা পেণ্ডেলো বনাইছে যিহেতু পূজা পতা হ'ব ন সেই একদম ধুনীয়াকৈ দেখাম বাৰু চাবই দেখিছে পেণ্ডেল বনি আছে এইফালে চব এইখনে আছে পূজাৰ মেইন গেটখন এইফালে ধুনীয়াকৈ মানে বেনাৰ চেনাৰ লগোৱা হৈ গ'ল দেখিছে গাইছ আমাৰ ইয়াত ইমানে ৰ'দ দিলে মানে বৰষুণ দিলে কিন্তু এইফালে বোকা শুকুৱাই নাই চব ৰ'দ দিওঁতেও 2 দিন ৰ'দ দিছে চব এইফালে ময়ো গাখীৰ লৈ ওলাই দিলোঁ ঘৰলৈ বুলি এতিয়া ঘৰত যাম আৰু তাৰপৰা লগ পাই আছোঁ এনেকৈ মই চুইয়া আৰু চাৰ্ট বাৰু কলা চাৰ্টে হ'ল বাৰু বাদ দিয়ক এনেকৈ পিন্ধি ওলালোঁ এতিয়া নদীলৈ বুলি আৰু এইফালে সৰু ডাঙৰ ভাইটি গ'ল মাহঁতি গৈ আছে বাৰু বলক এতিয়া যাওঁ বলক তাত গৈ দেখাম কেনেকুৱা ওলালে আমাৰ সৰু ডাঙৰ ভাই কি লৈ লৈছোঁ এইফালে যা যোগাৰ গাখীৰ আৰু কিবা কিবি আছে বা চিৰা জলপান লৈ মেলি ওলালে এতিয়া গৈকে নদীৰ নিয়মবিলাক কেনেকুৱা হ'ব দেখাম বাৰু এতিয়া গৈ থাকোঁ আমি আহি পালোহি আৰু এতিয়া সেইফালে যাব লাগিব নাই সেয়া পাপা মা আদি ভাইটিকেইটা গ'লে নেকি আৰু তাত গৈ মানে মাজতে কৰিব আৰু মানে পূজা ভাগ আৰু মানে সকাম ভাগ আৰু কি কয় নাজানো বাৰু তালৈ গৈ লওঁ সেয়া সুত চলি আছে আৰু মই ঠাণ্ডা ঠাণ্ডা পানী কৰিব এতিয়া সকাম আৰু এইফালে আমাৰ লুলু পৰিলে কি হ'ল ভাইটি মানে পৰিলে পৰি মেলি পানীত পৰি মেলি চব অৱস্থা তাৰ চব তিতা ভিজা হৈ গ'ল হেই ডাঙৰ ভাই কি কৰিছ দিগদাৰ কিয় হ'ল উঠ চব পানী বাৰু বেছি দ নাই বাৰু ইয়াত মাৰিব দিয়া আইডিয়া মাৰিব দিয়া দিলে বাচিলে মাৰিলে কিমান দূৰ কোন পৰিলে क्या कर रहे हो भाई ये भाई क्या कर रहे हो अंधा है क्या गाट खाना लग गली गुरे हाँ ना पानी ए नदी पानी खाय पासे कमेंट কৰিব দে আমাৰ কোন হৈছে আৰু ভাই সব মাটা কৰি আছে তা মানে ঘৰ মানে ফেলে বাদি আছে আৰু আমাৰ ইয়াত কৰিছে ভাই ফেলে দেখিছেনে মানুহবিলাক ঢেকি জাল পাতিছে মানে তাৰ পৰা মাছ পায় আৰু এইফালে ঠাণ্ডা বতাহ মাৰিছে মজা লাগিছে আৰু দলংখন ভিউটো ভাল লাগে কিবা এটা গাইছ হয়নে বাৰু কমেণ্ট কৰি জনাব দেই আৰু কোনে বগীবিল দলং কেইবাৰ আহিছে আৰু কোনে আহিছে মানে কমেণ্ট কৰি জনাবচোন চাম মানে কোনে আহিছে বগীবিল দলং আৰু এইকেইটা কি বনালি তহঁতি এইচব কি বনাইছে এইবিলাক কি বনালি ভাই গাঁত খানি তই কি বনালি পানী যোৱাই আছ এই ধুনু তই কি বনাইছ ভাই এটি মানে দেখিছে কি কৰা লাগ গ'ল নাচি দে লুলু পইলি না নাচি দে নাচি দে ইয়াৰ নাচ এটা বল যা মজা এই মজা মজা বাগৈ নাচ বাগৈ নাচ আৰু নাচ বাগৈ তাত কি কয় পানীত তো ভিডিঅ' কৰি আছো নাচ সেয়া তাক দে দি সেইবিলাক আহি গ'ল আমাৰ চালকাই লুলুৱেদি পূজা কৰি আছে ন লুলু হয় নাই বহি দে ধুনীয়াকৈ সেয়া আকৌ মজা খাবলৈ আনিছে মিঠাইখিনি মজা ভাগ কৰিছে
কি কৰি খাবি নেকি নহ'ব নাই সৰু জিন্দা মাছ পাই গ'ল চাওঁ জিন্দা মাছ পাই গ'ল গাইছে ভগৱান কি হ'ব দিয়া গাঁত খানোতে জিন্দা মাছ গাঁত খানোতে জিন্দা মাছ ওলাই গ'ল বে কিয় হোগা কিয় অ' গাইছ ফাইনেলি মানে গাঁত খানোতে 10-20 কেজিমান এটা মাছ পাই গ'লো দেখিছোঁ নি আছোঁ আমাৰ লুলু সেৱা কৰিলে দেই লুলু হৈছে খাই উল্টা চিধা কৰিছে ন আৰম্ভ হৈ আছে ইয়াতো হৈ আছে আৰু বমাটো খেলা আৰু ইয়াত পুত্ৰটো মানে চব মানে একেই মানে ইফালে ইফালে কৰা হৈছে আৰু এইকেইটা দেখিছেনে গাঁত খানি খানি মানে কিনো কৰি আছে ইমান কৰি মই এইফালে খানি দিয়ে নদী পানী খোৱাটো নিজৰ চুৰিয়া মানে উৰি গৈছে একদম গাধু গাল যাম আকৌ বাহ ধু আকৌ গাধু এই দিয়ক নে এই দিয়ক সাঁতোৰ 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 গাধু বাহ ধুৰে থাক হৈ গ'ল নিয়ম চিম কৰা এতিয়া উঠাই দিব লাগিব উঠোৱা দে হৈ গ'ল চব মানে নিয়ম আৰু দেখিছেনে তোমাৰ চাকি গ'ল নুমুৱা দেখি মানে নুমাই যায় সেইকাৰণে ছাতিটো দিয়া হয় এই টেমাটো নহয় টেমা নহয় অঁ দিয়া হৈ গাইছ এতিয়া আমিও ঘৰলৈ বুলি উভতিলোঁ আৰু একদম ৰাওনা ল'লোঁ ধুনীয়াকৈ একদম আৰু এইফালে এইকেইটা দেখিছেনে এটা হালত কি হৈ গৈছে পানীত পানী বালি বালি তোৰ কি হয় ভাই একো নাই হ'লে আৰু এইফালে সৰু গৈ আছে বোলে মা পাপা গৈ আছে এতিয়া ঘৰ যাওঁ ঘৰত গৈ লগ পাইছোঁ গাইছ ঘৰ আহি পালোঁ এতিয়া একদম গৰমত আৰু এতিয়া একো নাই যিহেতু একো খোৱা নাই ৰাতিপুৱা জলপান খাম আৰু কিবা চাহ তাহ খাম আৰু খাই মেলি কি কৰিম আৰু এতিয়া ভিডিঅ'টো মানে বেছি দিন নহয় যিহেতু অকণমান দেখাবলৈ কৰিছিল ন সেই মানে জলপান খাওঁ ভোক লাগিছে আৰু ভিডিঅ'টো ইমান দেখাওঁতে কৈছোঁ এনেই কেনেকুৱা নাপালে অকণমান অলপ ভাল পালে কমেণ্ট কৰি খালি জনাব নাপাৰিবা ভিডিঅ'টো লাইক কৰিব নতুন দৰ্শক আহিছে চেনেল প্লিজ ছাবস্ক্ৰাইব কৰিব বাই বাই নেক্সট ভিডিঅ' ভাল ভিডিঅ'ত লগ পাম যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াবা নতুন ভিডিঅ' দিব আপোনালোকৰ কাষলৈ ন'টিফিকেশ্যন যাব ন'টিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব